নমস্কাৰ ডিব্ৰুগড় ছোৱালী মই তন্দ্ৰালী ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি সখী পাপৰিৰ সৈতে শিৱসাগৰলৈ যাম, কিবা এটা কাম আছে আৰু আমাৰ ব্লগটোৰ বাবেও কিছুমান সমল লৈ আহোঁ। ক'ত ক'ত ফুৰিম, ক'লৈ যাম আপোনালোকক দেখুৱাম। আহক আজি আমি ব্লগটো আৰম্ভ কৰোঁ। এয়া আমি শিৱসাগৰলৈ গৈ আছোঁ। সখী পাপৰি চিনি পাইছেই চাগে, আৰু এয়া কস্তুৰী পিছফালে গেম খেলি আছে আৰু সন্মুখত আছে আমাৰ বেটা। গতিকে আমি এতিয়া গৈ আছোঁ আৰু গৈ শিৱসাগৰত কি দেখোঁ আপোনালোকক দেখুৱাম আৰু ৰাস্তাটো ভিডিঅ' কৰি দেখুৱাম। গতিকে আহক আমি গৈ থাকোঁ একেলগে। এইটো শিৱসাগৰৰ দ্বিতীয় অফিচ। দ্বিতীয় অফিচত অকণমান কাম আছিল, আমাৰ কামটো কৰিলোঁ। এতিয়া ইয়াৰ পাছতে আমি সখী এগৰাকী আছে, নামটো তুলতুল, তাইক লগ কৰিমগৈ। এয়া গৈ আছোঁ শিৱসাগৰ টাউনৰ ফালে। আমি এতিয়া গৈ আছোঁ, এয়া টাউনখনৰ এণ্ট্ৰি হৈছে। মোৰ এজনী সখী সেয়া ওপৰত ৰৈ আছে, ৰাজ পেলেচত চাকৰি কৰে। গতিকে তাইক এতিয়া আমি লগ কৰিবলৈ বুলি গৈ আছোঁ। এইজনী মোৰ সখী তুলতুল। আমি গৈ আছোঁ এতিয়া। এয়া কস্তুৰী, কৌস্তৱমণি। এতিয়া আমি গৈ আছোঁ, মোৰ লগৰজনীকো লৈ ল'লোঁ। ইয়াত তুলতুল দেখিছিলেই, আৰু ইহঁতে ইয়াত বহি ল'লে। এতিয়া আমি শকতভাৱে আমি দুজনী মাজত বহিছোঁ, আৰু এতিয়া আমি গৈ আছোঁ শিৱসাগৰৰ এখন ভটিয়াপাৰত বৰ ধুনীয়া ৰেষ্টুৰেণ্ট আছে, নামটো জোনস্কায়া। আৰু সেই জোনস্কায়ালৈ বুলি আমি গৈ আছোঁ। সখীহঁতৰ লগত অকণমান সময় আমি আড্ডা দিম। এয়া আহি আমাৰ ঐতিহ্যমণ্ডিত ৰংঘৰ, শিৱসাগৰৰ ৰংঘৰ। আপোনালোকে সকলোৱে জানে, এই ৰংঘৰৰ বাকৰি পাইছোঁ। খুব সুন্দৰ লাগিছে। গাড়ীৰ পৰা গৈ থকাকৈ তুলিছোঁ ভিডিঅ'টো, কাষলৈ যাব পৰা নাই। কিন্তু আপোনালোকে আহিলে শিৱসাগৰৰ এই ধুনীয়া প্ৰাকৃতিক দৃশ্য চাবলৈ কেতিয়াও নাপাহৰিব। এয়া শিৱসাগৰৰ ইনডোৰ ষ্টেডিয়াম, আপোনালোকে দেখিছে। ইনডোৰ ষ্টেডিয়াম জয়সাগৰৰ কাষতে আছে, আৰু জয়সাগৰৰ পৰা আমি এতিয়া ভটিয়াপাৰলৈ বুলি গৈ আছোঁ। এতিয়া আমি জোনস্কায়া ৰিজৰ্ট পাম। এইফালে ভৰাই দিয়া, এইফালে ভৰাই দিয়া। এয়া শিৱসাগৰৰ এটা ডাঙৰ চিনেমা হল, নামটো ভাস্কৰজ্যোতি চিনেমা হল, আৰু তাৰ কাষতে আছে জোনস্কায়া। আমি এতিয়া ওলাইছোঁ গাড়ীৰ পৰা। এইটো জোনস্কায়া হোটেলখনৰ সন্মুখ ভাগ আপোনালোকক দেখুৱাইছোঁ। আপোনালোকক দেখুৱাইছোঁ। খুব সুন্দৰ পৰিৱেশ, আৰু এই পৰিৱেশটো চাবলৈকে আহিছিলোঁ আচলতে। এইটো বৰ ধুনীয়া এটা পুখুৰী। ছুইমিং পুল এটাও আছে সন্মুখত, তাকে কেপচাৰ কৰিবলৈ আহি আছোঁ। সন্ধিয়া সময়ত বৰ ভাল লাগে। সেই দূৰণিত জোনস্কায়া লিখা আছে পুখুৰীটোত।
আৰু ইমান ধুনীয়াকৈ সজাইছে। এইখন শিৱসাগৰতে ইমান ধুনীয়া ৰেষ্টুৰেণ্ট আছে, দেখি ভাল লাগিছে। সুদূৰত ধুনীয়া মিউজিক চলি আছে আৰু এইটো ছুইমিং পুলৰ পানীখিনি চাওকচোন কি ধুনীয়া, ইমান সুন্দৰকৈ সজাইছে। এখন ৰেষ্টুৰেণ্ট ধুনীয়াকৈ সজাই তোলাটো এটা কলা, আৰু এই কলাত তেওঁলোকে সাৰ্থক হৈছে। খুব ধুনীয়া এটা পৰিৱেশলৈ আজি আহিছোঁ। আপোনালোককো এই পৰিৱেশবোৰ বিনিময় কৰিবলৈ পাই মনটো ভাল লাগিছে। এংগুলটো কি ধুনীয়া লাগে ন, ইমান ধুনীয়া। এইখিনি মাছ আছে, আপোনালোকে নিশ্চয় দেখিছে কি মৰম লগা মাছ। বহুত ডাঙৰ, খুব ধুনীয়া লাগিছে মাছখিনি, বহুত বেছি মাছ আছে। অসমৰ আটাইতকৈ ডাঙৰ চিনেমা হল ভাস্কৰজ্যোতি চিনেমা হল জুনস্কায়া ৰিজৰ্টখনৰ কাষতে আছে। এয়া জুনস্কায়া আৰু এয়া ভাস্কৰজ্যোতি চিনেমা গৃহ ভটিয়াপাৰ। এয়া খুব ধুনীয়া প্ৰতিমূৰ্তি আপোনালোকক দেখুৱাইছোঁ। ধুনীয়া প্ৰাকৃতিক দৃশ্যসমূহ কেপচাৰ কৰিছোঁ, আপোনালোকে চাওক। খুব ধুনীয়া সেউজীয়া সেউজীয়া পৰিৱেশ। এয়া এটা দৌল, খুব ধুনীয়া লাগিছে দূৰৰ পৰা। আমি কাষলৈ যাব নোৱাৰিলোঁ, দূৰৰ পৰাই আপোনালোকক দেখুৱাইছোঁ। এয়া জয়সাগৰলৈ যোৱা ৰাস্তা, এইটো জয়সাগৰলৈ যায়। আপোনালোকক মই ৰাস্তাটোকে দেখুৱাইছোঁ। আৰু আমি উভতি আহি আছোঁ জুনস্কায়াৰ পৰা শিৱসাগৰ টাউনৰ অভিমুখে। এইখন দিখৌ দলং, আমি দিখৌ দলঙৰ ওপৰত উঠিছোঁ। আৰু এখন পুৰণি দলং আছে, মই কাষতে দেখুৱাইছোঁ, ব্ৰিটিছৰ দিনৰ লোহাৰ দলং। আৰু এইখন দলঙত এতিয়া অহা যোৱা নকৰে মানুহে, এইখনেৰে অহা যোৱা কৰা হয়। গতিকে দিখৌ দলঙৰ ওপৰেৰে আমি এতিয়া শিৱসাগৰ টাউনলৈ বুলি গৈ আছোঁ। এইটো শিৱসাগৰৰ বৰপুখুৰী, আপোনালোকে নিশ্চয় শুনিছে শিৱসাগৰৰ বৰপুখুৰীৰ কথা। এই বৰপুখুৰীটো পাৰলৈ আমি আহিছোঁ, ধুনীয়া প্ৰাকৃতিক দৃশ্য আমি কেপচাৰ কৰোঁ বুলি। তাৰ কাষতে আমি শিৱ মন্দিৰ আছে, তালৈ বুলি এতিয়া গৈ আছোঁ। এইটো মন্দিৰৰ পিছফালটোৰ পৰা আমি আহিছোঁ। ইয়াত দৌলৰ সন্মুখতে শিৱসাগৰ ছোৱালী কলেজ আছে, য'ত মই পঢ়িছিলোঁ। এইখন শিৱসাগৰ ছোৱালী কলেজৰ গেট। এইফালে মোৰ পুৰণি, য'ত মই মোৰ কলেজৰ সময়খিনি পাৰ কৰিছোঁ। এইখন শিৱসাগৰ ছোৱালী কলেজ, দেখিয়ে কিবা এটা ভাল লাগিছে। ছোৱালী কলেজলৈ সোমোৱা বাটটো এইটো বাট, কলেজৰ গেট এইখন। শিৱদৌলটো মই দেখুৱাইছোঁ। দৌলৰ একেবাৰে ওপৰত যিটো অংশ আছে সেইটো সম্পূৰ্ণ সোণৰ, মই আপোনালোকক দেখুৱাইছোঁ। এইখন মোৰ অতি হেঁপাহৰ শিৱসাগৰ ছোৱালী কলেজৰ গেট, মই আপোনালোকক দেখুৱাইছোঁ। আপোনালোকক ভাল লগা কথা এটা কওঁ, এইখন শিৱসাগৰ ছোৱালী কলেজৰ সম্পূৰ্ণ সন্মুখতেই এইটো শিৱদৌল আছে। গতিকে কিমান ধুনীয়া ঠাইত শিৱদৌলৰ কাষতে
আমাৰ শিৱসাগৰ ছোৱালী কলেজখন আছে, আপোনালোকক দেখুৱাইছোঁ। খুব ভাল লগা পৰিৱেশ। এতিয়া যিহেতু কলেজ বন্ধ, সেয়ে আমি ভিতৰলৈ সোমোৱা নাই। শিৱদৌলটোত আজি আমি সোমাব নোৱাৰিলোঁ, যিহেতু ক'ভিডৰ বাবে বন্ধ আছে মন্দিৰ মছজিদবিলাক। বাহিৰৰ পৰাই আপোনালোকক দেখুৱালোঁ আমাৰ ঐতিহ্যমণ্ডিত শিৱসাগৰৰ শিৱদৌল। মন্দিৰটো পুনৰ দেখুৱাইছোঁ আপোনালোকক। ধুনীয়া আকাশখনৰ সৈতে মন্দিৰটো খুব বেছি ভাল লাগিছে। এইটো এটা মন্দিৰ কাষতে আছে। এই বৃহৎ বৰপুখুৰীটো আপোনালোকক আকৌ এবাৰ দেখুৱাইছোঁ। নীলা আকাশখনৰ সৈতে বৰপুখুৰীৰ নীলা পানী কিমান বেছি ভাল লাগিছে, আপোনালোকে উপভোগ কৰকচোন ইয়াৰ সৌন্দৰ্য। আমাৰ মৰাণত এটা খুব ধুনীয়া গেষ্ট হাউচ আছে। আমি ঘূৰি অহাৰ বাটত এই গেষ্ট হাউচটোত সোমাবলৈ লৈছোঁ। আপোনালোকক দেখুৱাইছোঁ গেষ্ট হাউচৰ বাহিৰৰ পৰিৱেশটো। ক'ভিডৰ বাবে এতিয়া গেষ্ট হাউচ বন্ধ হৈ আছে, তথাপিতো এই গেষ্ট হাউচৰ মালিকক আমি চিনি পাওঁ, সেয়ে আমি আপোনালোকক ইয়াত দেখুৱাব পাৰিছোঁ। তলৰখিনি আপোনালোকক দেখুৱাইছোঁ। বৰ ধুনীয়াকৈ ফুলেৰে সজাই থৈছে। ইমান সুন্দৰকৈ সজাই থৈছে। কাঠৰ খুব ধুনীয়াকৈ সজাই থৈছে। কাঠৰ টেবুলখন চাওকচোন, অতি সুন্দৰ, খুব ধুনীয়াকৈ সজাইছে। এতিয়া ক'ভিডৰ বাবে যিহেতু অতিথি নাই, সেইকাৰণে মালিক পক্ষই কৈছে যে আমি ইমান সুন্দৰকৈ সজাই থ'ব পৰা নাই। সজাই নাই থোৱা যদিও বহু সুন্দৰ দেখিছে। আপোনালোকে দেখিও নিশ্চয় ভাল পাইছে। অতিথিসকল আহিলে ইয়াত পানীৰ ফোৱাৰাও দি দিয়ে, কিন্তু বৰ্তমান অতিথি নাই আৰু অকণমান খুব যেনেকুৱা হ'ব লাগিছিলে তেনেকুৱা হৈ থকা নাই বুলি আমাক কৈছে। তথাপিতো খুব সুন্দৰ দেখিছোঁ। আজি প্ৰথম অহা হিচাপত মই আপোনালোককো দেখুৱাইছোঁ মৰাণত এনেকুৱা এখন ইণ্টাৰনেশ্যনেল ৰেষ্টুৰেণ্ট হৈছে। গতিকে আপোনালোকক নামটোকো দেখুৱাই দিছোঁ যে ইণ্টাৰনেশ্যনেল গেষ্ট হাউচ। ইয়াত খাদ্য আয়োজন কৰা হয়, পাৰ্টিও আয়োজন কৰা হয়। গতিকে আপোনালোকে ইয়াত আহি খাব পাৰিব, থাকিবও পাৰিব। শিৱসাগৰৰ পৰা সখী পাপৰি আৰু কণমানি কেইটাৰ সৈতে ফুৰি আহিলে আপোনালোকে গম পায়। তাৰপিছত ইণ্টাৰনেশ্যনেল গেষ্ট হাউচ আমাৰ মৰাণতে আছে, তাত আমি সোমাইছোঁ। খুব ধুনীয়া পৰিৱেশ দেখুৱালোঁ আপোনালোকক। আৰু এই পৰিৱেশ দেখুৱাৰ পাছত যিহেতু আমি ঘৰমুখী হ'লোঁ, আজিৰ ব্লগটো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।